হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই আনাডাৰ ভিডিঅ'। তো আজি আমি যাম আহঁতগুৰিত খুব সুন্দৰ এটা ভেয়ালি ঘৰ বনাইছোঁ। বিহু উপলক্ষে খুব সুন্দৰ এটা ভেয়ালি ঘৰ বনাইছে। আমি এতিয়া তালৈ গৈ আছোঁ প্ৰথম। তাৰ পৰা আমি ৰহা আপোনাৰ হেৰিলৈ যাম, জোঙাল বলহু যাম। তো আপোনালোকে ব্লগটো প্ৰথমবাৰ শেষলৈ চাই থাকক। তো আমি এতিয়া 12 বজাত আছোঁ, মৰিগাঁও 12 বজীয়া। তো ইয়াৰ পৰা আমি গৈ আছোঁ, আপোনালোকে চাই থাকক। তো বন্ধুসকল, আমি এতিয়া আহি পালোঁ ৰহাৰ বেটেলিয়ান চাৰিআলি। তো এইটো বেটেলিয়ান চাৰিআলি, আমি হাইৱে পাম আহি এতিয়া। বন্ধুসকল, আমি হাইৱে পাই গ'লোঁ আহি। সোঁ চাইডে গ'লে আপোনালোকে গুৱাহাটী যাব পাৰিব আৰু বাওঁ চাইডে গ'লে নগাঁও যাব পাৰিব। তো আমি জাগি ৰোড আৰু গুৱাহাটী ৰোডত যাম। তো চাই থাকক। চ' গাইজ, ফাইনেলি আমি পাই গ'লোহি যিটো আহঁতগুৰি যিটো ভেলাঘৰ, আমি পাই গ'লোঁ আহি। তো খুব সুন্দৰ এটা ভেলাঘৰ। বন্ধুসকল, ভেলাঘৰটো একদম হাইৱে কাষতে হয়। তো আমি হাইৱেতে ৰ'লোঁ এতিয়া। তো তললৈ নামি যাম, আপোনালোকক গোটেই ভেলাঘৰটো দেখাবলৈ চেষ্টা কৰিম। বন্ধুসকল, আপোনালোকে ভেলাঘৰটোত দেখিছে কৰোণা ভাইৰাছৰ এটা চিম্বল দেখুওৱা হৈছে আৰু তাৰ কাষতে পৃথিৱীখনত ভাৰতৰ মেপখন দেখুওৱা হৈছে। আৰু সেই ভাৰতৰ মেপখনক কিদৰে এই মানুহকেইজনে সেই মহামাৰী ভাইৰাছটোৰ পৰা ৰক্ষা কৰিবলৈ চেষ্টা কৰিছে। তো খুব সুন্দৰ এটা ভাল মেছেজ দিছে এই ভেলাঘৰটোৱে। ভেলাঘৰটো আপোনালোকে দেখিলে, এইটো যিটো ভেলাঘৰ, তো খুব সুন্দৰ লাগিছে, ভালেই বনাইছে। তো তাতে কৰোণাৰ বিষয়ে যিখিনি লিখা আছে, কৰোণাৰ বিষয়ে লিখা আছে। তো ভিতৰলৈ সোমাই যাম, ভিতৰত চাওঁ কি আছে আমি। তো এইটো হৈছে মেইন দুৱাৰ। ভিতৰত বৰ্তমান একো। তো বন্ধুসকল, ভেলাঘৰটোৰ ভিতৰলৈ মই গৈছিলোঁ। তো ভেলাঘৰটোৰ ভিতৰত লাইটৰ ব্যৱস্থা নাই। তো আন্ধাৰ হ'ল, গতিকে দেখাব নোৱাৰিলোঁ আপোনালোকক। ভেলাঘৰটো বাহিৰতো সঁচাকৈ খুব সুন্দৰভাৱে ডেক'ৰেশ্যন কৰিছে তেওঁলোকে। তো আমাৰ বিহু তিনিটি, বিহুটি, আমাৰ বিহু তিনিটি: কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। তো মাঘৰ বিহু ভোগালী হয়, তো আমি ভোগ কৰিম। বন্ধুসকল, মোৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ লগতে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। তো ভেলাঘৰটো যিমান পাৰোঁ দেখালোঁ আপোনালোকক। তো আমি এতিয়া জোঙাল বলহু ঘৰলৈ যাম, আপোনালোকক দেখাইছোঁ, চাই থাকক ব্লগটো। তো ফ্ৰেণ্ডছ, ফাইনেলি আমি পাই গ'লোঁ আহি ৰহা জোঙাল বলহু গড়। আমি জোনাল বলহু গড় পালোঁ আহি, কিন্তু মানে কি হ'ল, আমাৰ আহি পোৱাটো দেৰি হ'ল। আহি পোৱাটো দেৰি হোৱাৰ কাৰণে ইয়াতে তলা মাৰি দিলে।
তো গেট তলা মাৰি ইয়াত 5টা বজাত গেট তলা মাৰি আজি অলপ বিহু বতৰ কাৰণে সোনকালে তলা মাৰি দিলে। তো আমি ইয়াত সোমাব নোৱাৰিম, কিন্তু যিমান পাৰোঁ আপোনালোকৰ তলৰ পৰাই দেখাব চেষ্টা কৰিম। তো তলৰ পৰা আপোনালোকে গোটেইখিনি ভিউটো চাই ল'ব, তলৰ পৰাই দেখাম আপোনালোকক। বন্ধুসকল, আপোনালোকক দেখালোঁ, যিমান পাৰোঁ বাহিৰৰ পৰাই দেখাব চেষ্টা কৰিলোঁ, ভিতৰতো সোমাব সকলোকে বেয়া নাপাব আৰু নেক্সট টাইম আহিলে গোটেইখিনি দেখাব চেষ্টা কৰিম, গোটেই পৰিৱেশটো অকণমান সোনকালে আহিব চেষ্টা কৰিম। তো আজি যিহেতু দেৰি হৈ গ'ল, তো ইমানেই আছিল ব্লগটো। তো আপোনালোকক সকলোকে নৱবৰ্ষৰ লগতে ভোগালী বিহু সকলোকে শুভেচ্ছা জনালোঁ। তো আশা কৰিলোঁ সকলো কুশলে থাকক। তো ফ্ৰেণ্ডছ, আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আপোনালোকৰ ৰিকুৱেষ্ট থাকিল প্লিজ। তো নেক্সট ব্লগত পুনৰ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।